দেখি ভাল লাগে। আজি জিৰত বহুত ধামাকা বৰষুণ যাইলে, গতিকে পৰিৱেশটো ইমান লেতেৰা হৈ আছে। এয়া বহুত টাউন থাকে দিলে 2 কিলোমিটাৰ মানৰ আমি আহি আছোঁ। এতিয়ালৈকে পোৱাগৈ নাই মেইন চেণ্টাৰ, য'ত আহিম বুলি ভাবি আছোঁ। জিৰ' হাফলি এতিয়ালৈকে পোৱাগৈ নাই। জিৰ' হাফলি, জিৰ' টাউন পাইছোঁ, জিৰ' হাফলি। ৰাস্তা চাইডৰ গছ গছনিবিলাক কেনেকুৱা ওলাইছে, একটা নিশ্চয় কমেণ্ট কৰিব। মানালী গেট ইয়াত দেখাব হ'লে আপোনালোকৰ চেক পাছবুক লৈ আহিব, গেট পাছ লৈ আহিব, নহ'লে ধৰিব আপোনালোকক। আপোনালোকে যদি ইয়ালৈ আহে, আমাৰ কোম্পানী গাড়ী বুলিহে এৰি দিছে। আপোনালোকে যদি ইয়ালৈ আহে, এইখন ইয়াত গেট পাছ দেখাব লাগিব আপোনালোকে। रात बना लो, अपने जज्बात बना लो जाना। সন্ধিয়া হৈছেগৈ, সেইটো কাৰণে ভিডিঅ' ফটোজবিলাক ভালকৈ অহা নাই। যিমান দূৰ পাইছোঁ সন্ধিয়া হৈছেগৈ আৰু বেছি দূৰ নাই, আধা কিলোমিটাৰমান আছে। ইয়াত আহিলে আপোনালোকে স্কৰ্পিঅ' অভাৱ নেদেখে দেই, এটাই কথা।
জাষ্ট জিৰ' টাউনৰ পৰা আহি উপস্থিত হৈছেহি মানালী মানালী জেগাত উপস্থিত হৈছেহি। আপোনালোকে যাতে আৰু অলপমান পিছত গ'লে মোৰ ভাইটি কেম্প পাম, তাতে থাকিম আজি ৰাতি, আপোনালোকক দেখাম নিশ্চয়। জাষ্ট কোম্পানী পাইছেহি জিৰ' মানালী কেম্প। কেমলৈ গৈ আছোঁ এতিয়া। আমাৰ থকা ব্যৱস্থা ইয়াতে হৈ আছে, ইয়াতে থাকিব লাগিব আজি ৰাতিটো। ইয়াকে ওলাই গ'ল জিৰ' মানালী কেম্প।